লক্ষীপুৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল মালভৰ্তি ট্ৰাক গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত গাৰা ব্ৰিজৰ পশ্চিম কাষত বাগৰিল নিমখ ভৰ্তি ট্ৰাক উল্লেখযোগ্য যে নিমখ ভৰ্তি ট্ৰাকখন নিমখৰ বস্তা কিছু খালী কৰা অৱস্থাত মালবাহী ট্ৰাকখন লক্ষীপুৰ বজাৰৰ পৰা কিছু নিলকত ঘূৰাবলৈ লওঁতে ব্ৰেকে কাম নকৰাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে AS25AC 1217 নম্বৰ মালবাহী ট্ৰাকখন সৌভাগ্যক্ৰমে সন্মুখৰ গ্লাছ ভাঙি জঁপিয়াৰ ফলত প্ৰাণ ৰক্ষা পৰে চালকজনৰ খবৰ পাই দুৰ্ঘটনাস্থলীত উপস্থিত হয় লক্ষীপুৰ আৰক্ষী বাহিনী আৰু মালবাহী ট্ৰাকখন উদ্ধাৰ কাৰ্যৰ বাবে প্ৰস্তুতি চলায় উক্ত ট্ৰাক দুৰ্ঘটনাই সমগ্ৰ লক্ষীপুৰত সৃষ্টি কৰে চাঞ্চল্যৰ নিউজ ডেস্ক ৰিপৰ্ট ৰামধেনু অসম লাইভ।